গাবনে মোৰ লগত পাৰিবনে আৰু মই যদি ইয়াত গাই থাকোঁ বাৰু কেনেকৈ মানুহে মোক দেখা হ'ব চব বস্তু নহয় তেনেকৈ ইয়াত পাৰফেক্ট নেকি আচলতে কি আমাৰ সকলোৰে মৰমৰ আপোন চেনেল নিউজ লাইভৰ জৰিয়তে গোটেই বিশ্ববাসী আমাক দেখা পাই আছে গতিকে দাদাই কৈছে ইয়াত ধুনীয়াকৈ দেখা পাই আছে মোক বোলে হয়নে এটা ডাঙৰ আছে মই নিউজ লাইভৰ বাবে যিটো আমাক তেওঁলোকৰ জৰিয়তে গোটেই বিশ্ববাসীয়ে দেখা পাই আছে এবাৰ গাব লাগিব কিন্তু গোটেই বিশ্ববাসীয়ে গম পাব লাগিব নলবাৰী কলেজ ফিল্ডত কিমান সুন্দৰকৈ ৰাইজে বিহু উদযাপন কৰে হয়নে অমিতা গছৰ মৈফল গছৰ নাওমান থাকোঁতে হুপি হুপি খাওঁ হুপি হুপি খাওঁ মৌজাদাৰৰে মোৰে তো চকু বাৰে বাৰে কওঁ মই নুবুজি কথাবিলাক হেমা মালিনী বুঢ়ী হ'ল ৭৫ বছৰ এতিয়া তেওঁক লৈ কোনোবাই গান গায় নেকি চানি লৈ বুঢ়ী হৈছে তাইক নাচায় আৰু এতিয়া কোনো এই আমাৰ জেটলিয়ে চাই মনে মনে ৰাতি আমি নাচাওঁ এইফালে চাওঁ বুলি কৈছে মাৰ্কেটত নতুন কোন আছে মৌজাদাৰৰে মোৰে তো চকু লোনা ফতেহি আয়ো নামটো শুনিলে ভাল লাগি যায় মনটো জুমি জুমি চাও জুমি জুমি চাও আৰম্ভ কৰিছো নাচিব লাগিব অমিতা গছৰ কুকুলা খাবি সৰু কাপোৰতে কাটিলে দিবি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ মৌজাদাৰৰে তই জিৰণি মোৰে তো চকুত হেমা মালিনী তুমি তুমি চাওঁ তুমি তুমি চাওঁ তুমি তুমি চাওঁ তুমি তুমি চাওঁ মিঠা দুটা থাকে জীৱনত মিঠাকিৰ বিচাৰো তোৰে মনোমত মিঠা মিঠা দুটা থাকে জীৱনত মিঠাকিৰ বিচাৰো তোৰে মনোমত তোৰ মৰম নাপালে যাব জীৱন অধৰে মিঠা হ'ব মোৰে সপোনৰে জাগৰত আহি যাব সোণালী সপোনৰো হ'ব অমিতা গছৰ সৰু থাকোঁতে ঐ ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে লাজ বাইদেৱে ধৰিবকে নোৱাৰে আৰু জোৰ লাগিব ইমান কম জোৰত নহ'ব ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে ঐ নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে কিনো অচিন বেমাৰ সোমাল তোমাৰ কথা ভাবি ভাবি শপত খাই কৈছো মইনা তুমিও বুজিলে মইনা সেইকাৰণে নলবাৰী মোৰ প্ৰিয় গম পাই ইমান সুন্দৰকৈ সহযোগ কৰে আৰু নলবাৰী জিলাখনৰ আচলতে
মই ৰাকেশ ৰায় হোৱাত বহুত অৱদান আছে মোৰ জীৱনৰ প্ৰথম অনুষ্ঠানখন নলবাৰী বৰভাগত কৰিছিলোঁ গতিকে সাংঘাতিক ভাল পাওঁ সকলোকে আৰু সদায় যে নলবাৰীৰ কাৰণে গান গাই যাব পাৰোঁ তাকে বিচাৰোঁ মই হয়নে আৰম্ভ কৰোঁ অকণমান জোৰকৈ ক'লে আৰু উৎসাহ পাম আৰম্ভ কৰোঁ এই বঢ়িয়া নাচা নাচা লাগি আছে নে সকলোৰে অকণমান মৰম চৰম বিলাই লওঁ আমি কি কয় প্ৰথমতে একেদিনৰ ৰোমেণ্টিক গীত গাই লওঁ তাৰপিছত আমি
Thank